নমস্কাৰ আছামিজ অনলাইন এডুকেশ্যন চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আমি নৱগ্ৰহ মন্দিৰ সম্পৰ্কে আলোচনা কৰিম। নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ চিত্ৰাচল পাহাৰত অৱস্থিত। কালিকা পুৰাণত উল্লেখ থকা মতে ব্ৰহ্মাই নৱগ্ৰহ মন্দিৰটো সৃষ্টি কৰিছিল। এই মন্দিৰতে ব্ৰহ্মা, বশিষ্ঠ মুনি, নাৰদ মুনিয়ে জ্যোতিষ চৰ্চা আৰম্ভ কৰিছিল বুলি জনা যায়। এসময়ত প্ৰাচ্যৰ জ্যোতিষ চৰ্চাৰ কেন্দ্ৰৰূপে প্ৰখ্যাত এই মন্দিৰতে বিখ্যাত জ্যোতিৰ্বিদ বৰাহমিহিৰে জ্যোতিষ চৰ্চা কৰিছিল বুলি উল্লেখ আছে। কিংবদন্তি অনুসৰি ব্ৰহ্মাই ইয়াতে নক্ষত্ৰ আৰু গ্ৰহ সৃষ্টি কৰিছিল বাবেই ঠাইখনে প্ৰাগজ্যোতিষপুৰ নাম পালে। প্ৰাগজ্যোতিষপুৰৰ অসুৰ ৰাজত্বৰ সময়ত ইয়াত শিলৰ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। প্ৰাকৃতিক দুৰ্যোগত এই শিলৰ মন্দিৰ ধ্বংস হোৱাৰ পিছত ১৭৫২ চনত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই মন্দিৰটো নিৰ্মাণ কৰাইছিল। ৰাজেশ্বৰ সিংহই পোৰা ইটাৰে বৰফুকন, তৰুণ দুৱৰাৰ হতুৱাই মন্দিৰটো নিৰ্মাণ কৰাইছিল। মন্দিৰৰ প্ৰৱেশদ্বাৰৰ সোঁকাষে গণেশ, শিৱ, বিষ্ণু, লক্ষ্মী দেৱীৰ বিগ্ৰহ স্থাপন কৰা হৈছে আৰু মন্দিৰৰ বহিবেৰত বিষ্ণুৰ ১০ অৱতাৰকে ধৰি বিভিন্ন মূৰ্তি খোদিত কৰা আছে। মূল মন্দিৰত সূৰ্যক কেন্দ্ৰ কৰি অগ্নিকোণত চন্দ্ৰ, দক্ষিণত মংগল, নৈঋত কোণত ৰাহু, পশ্চিমত শনি, বায়ুকোণত কেতু, উত্তৰত বৃহস্পতি, ঈশান কোণত বুধ আৰু পূব দিশত শুক্ৰ গ্ৰহ স্থাপন কৰা আছে। বৰ্তমানে ইয়াত দৈনিক নৱগ্ৰহৰ পূজা পাতল হোৱাৰ উপৰিও প্ৰতি বছৰৰ মাঘ ফাগুনৰ সংক্ৰান্তিত মহা সমাৰোহেৰে ৩ দিনীয়াকৈ মহাযজ্ঞ অনুষ্ঠিত কৰা হয়।